কালি ফুটবল এটা আনিলো, আজি পোৱালিকেইটা আহিলে খেলিবলৈ যাব লাগিব। বহুত দিন হ'ল ফুটবল খেলা নাই, আজি একেবাৰে মন পুৰা খেলিম আৰু ফুটবল। খেল নেখেলি গাটো একেবাৰে গেটেবা লাগি গৈছে। আজি খেলি একেবাৰে টনটনা কৰি লৈ আহিম। এই 6 পেক বডিটো একেবাৰে 0 পেক বনি গৈছে। আগতে টাউনত থাকোঁতে জিমলৈ যাব পাৰিছিলো, অলপ জিম মাৰি বডিটো ধুনীয়া হৈ আছিলে। এতিয়া গাঁৱলৈ আহি দিলোঁ, জিমলৈ যাব নোৱাৰো, ইমান দূৰ কেনেকে যাবি। গাঁৱতে এটা জিমখানা খুলি ল'ব লাগিব মই। আজি বতৰটো একদম মজা আছে বল খেলিবৰ কাৰণে। বৰষুণো নাই, ৰ'দো নাই, একদম ঠাণ্ডা কৰি আছে। ধাম ধুম খেলি থাক। এই পোৱালিকেইটা আজি ইমান দেৰিলৈকে ওলাই অহা নাই। ফোন এটাকে কৰি চাওঁ ৰ। ধুনীয়া ইয়াত বহি অকলে অকলে কি চিন্তা কৰি আছে? তোমালোকে কেতিয়া আহিবা বুলিয়ে ভাবি আছিলো আকৌ। আজি বোলো ল'ৰাকেইটা ইমান দেৰিলৈকে ওলাই অহা নাই, কিনো হ'ল, ফোন এটা কৰি চাওঁচোন বুলি লৈছিলোহে, তোমালোকে আহি ওলালাহি। কালি এটা ফুটবল আনিলো ন, সেইটোকে খেলিবলৈ যাব লাগে এতিয়া। সঁচাকে বল আনিলে নেকি? বহুত দিন বল খেলা নাই, বহুত ভাল হ'ব তেনেহ'লে, মজা লাগিব আজি। বলক। সঁচাকে নেকি? কি সঁচাকে নেকি? আনিলো আৰু। অভি চলো মেৰে ভাই লোক, বল খেলেগা। বলক তেনেহ'লে, আমিতো আপোনাৰ ওচৰলৈকে আহিছিলো লুডু খেলিম বুলি। এতিয়া ফুটবল খেলেগে যেতিয়া ফিল্ডত যাব লাগিব। ফুটবলটো আমি 3টাই খেলিব নোৱাৰিম নহয়, আৰু মানুহ লাগিব। যাওঁতে ৰাস্তাত পোৱাকেইটাক লৈ যাম আৰু কাকনো মাতি নি থাকিম। আৰু আমি অলপ দেৰি খেলি দিয়াৰ পিছত ল'ৰাবিলাকতো যাবই নিজে। বলক তেনেহ'লে, মোৰতো ভৰি খজালে বল খেলিব পাম বুলি কোৱা শুনি। ফিল্ডত গৈ এতিয়া দুচুটমান নিদিয়ালৈকে শান্তি নাপাব ভৰিটোৱে। কথা শুনা, এনে ডাঙৰ ফুটবল খেলুৱৈটো। কি হ'ল, মুখ মেলি থাকিলে যে নাযায় নেকি? বলা। তেনেহ'লে বন্ধুসকল, আমি এতিয়া যাওঁ ফুটবল খেলিবলৈ। আপোনালোকেও ফুটবল খেলি কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। নাপাহৰিব কিন্তু লাইক আৰু শ্বেয়াৰ কৰিবলৈ। নতুনকৈ চেনেলটোত আহিলে ছাবস্ক্ৰাইবো কৰি ল'ব। তেনেহ'লে এতিয়া গৈ থাকোঁ আৰু দেখোন পাৰ্টনাৰবিলাক দেখিয়ে পোৱা নাই। ধুনীয়া আমি 4টাই আজি খেলিব লাগিব যেন পাইছোঁ। আহিলোঁ যেতিয়া নেকি 4টা হ'লেও খেলিমগৈ আৰু। চাই থাকিবলৈ নাই, নতুন বল আনিছোঁ, এতিয়া ফিটা কাটিবই লাগিব আজি। নতুন বল আনি একেবাৰে খেলিবলৈ ওলালিয়ে মানে ন? আগতে কোৱা হ'লে ময়ো গ'লো হয়, দুচুটমান দি আহিলোঁগৈহেঁতেন। বহুত দিনৰ মূৰত কঁকাল চিধা কৰি দিলোঁ হয় একেবাৰে। আপুনি পাৰিব জানো? আকৌ দুখ চুখ পালে কি হ'ব? কি কথা কোৱা হে ধুনীয়া? আগতে আমি টেঙা বল কিমান খেলিলোঁ, একেবাৰে ভৰি ন সুভতি বখলা এৰি যায়গৈ। আৰু এতিয়া এই হাৱা ভৰাই দিয়া বলটো খেলিব নোৱাৰিম নেকি আৰু? এতিয়া বলক তেনেহ'লে, খেলি আহিব অলপমান। যা তহঁতিয়ে খেলগে, এতিয়া নাযাওঁ মই, কাইলৈ যাম তোৰ লগত খেলিবলৈ। হ'ব তেনেহ'লে, আমি গৈ থাকোঁ। ব'লা ভাইটিহঁত। এই ফিল্ডখনৰ ঘাঁহবোৰ বৰ দীঘল হৈ আছে, খেলি ইমান ভাল নালাগিব, বলটো লাগি ধৰিব। ঘাঁহবোৰ দীঘল হ'বইতো, কিমান দিন হ'ল ইয়াত কোনো অহা নাই, বল খেলা নাই, ঘাঁহবোৰ কটা নাই, নাকাটিলে ক'ৰ পৰা ছুটি হয়? সেই ঘাঁহ চাহবিলাক পিছত মেচিন এটা আনি কাটি দিব লাগিব খেৰকে। এতিয়া বলটো আনিছোঁ যেতিয়া নেকি অলপ মাৰি থৈ যাওঁ আৰু দুচুটমান। মানুহ হ'লেও 4টা, এতিয়া বলটো খেলিব কেনেকে? এনেই পাছ দিয়া দি ইটোৱে সিটোলে দিয়া দি কৰি খেলি থাকিম আৰু। তেনেহ'লে নিজৰ জেগা লৈ ল'ব লাগে আৰু। মই ইয়াতে হ'ম দেই। ৰঙমন ভাইটি, তুমি এতিয়া কোনফালে হ'বা? মই এইফালে কোণাটোত থাকিম। তেনেহ'লে মই নতুন বলৰ শুভ আৰম্ভণিটো কৰি দিওঁ আৰু। দিয়ক, এফালে দিয়ক। ভালকে দেই ঘিটিলাই চাবা আকৌ, মোৰ কিন্তু একদম হিটটো বহুত বেছি, একেবাৰে বলে চলে গুচি যাবগৈ আৰু লগত। সেইবিলাক চিন্তাই নকৰিবা, আপুনি দিয়ক না। ঠিক আছে তেনেহ'লে, দিছোঁ দেই, ধৰিবা হ'লে। কালিৰ পৰা বাটলৈ চাই ফাইনেলি আজি ফুটবলটো ভৰিত লগাবলৈ পালোঁ আৰু দেই। ফুটবল খেলা ফিল্ডখনলৈ আহিলে নিজকে এটা একদম প্ৰকাণ্ড খেলুৱৈ নিচিনাই লাগে আৰু। ধনিৰাম দা চাব দেই, মই মাৰিছোঁ এইবাৰ, কেনেকৈ শ্বট দিম আৰু। এইফালে মাৰা, এইফালে। ৰিচিভ কৰিবা দেই ধনিৰাম দা বল। দেখিলে কেনেকুৱা শ্বট মাৰিছোঁ মই। মোৰ শ্বটটো চাবা এইবাৰ কেনেকুৱা লাগিব। আজিহে ফুটবল খেলা নিচিনা লাগিছে আৰু। ভাইটিহঁত গধূলি হ'ব হ'ল, আজি আৰু নেখেলোঁ, আজি ঘৰা যাব লাগে। কাইলৈ আকৌ আহিবা দেই ইয়ালৈকে খেলিবলৈ। খেলি ভাল লাগিছিলেহে, যাবলৈ হ'লেই। সঁচাকৈ পাই, খেলি থাকোঁতে কেতিয়ানো সময়টো গ'লগৈ গমেই নাপালোঁ। বেলি ডুবিব হ'ল, ব'লা ঘৰলৈ সোনকালে। কাইলৈৰ পৰা পুৰা খেল খেলা হ'ব, এতিয়া বল আহি গ'ল নহয়, টেনশ্যন নাই। হৈছে আৰু, আমাৰ কাইলৈৰ পৰা স্কুল খোলা আছে, আমি ক'ত দিনটো খেলিব পাৰিম, পিছবেলা অকণমানহে খেলিবলৈ আহিব পাম। তাকেহে অকণমান খেলি হেঁপাই নাপালে, আৰু খেলোঁ লাগে। হ'ব দিয়া, খেল সদায় অলপমান খেলিলেও হ'ব, দিনটো খেল খেলিব নালাগে নহয়। দিনটো খেল খেলি থাকিবলৈ হ'লে বাকীবিলাক কাম কেতিয়া কৰিবা? তাকে কথাটো নোহোৱা নহয় আৰু। হ'ব এতিয়া বেলি ডুবিলে, ঘৰলৈ গৈ থাকোঁ, ব'লা তেনেহ'লে। ব'লক ধনিৰাম দা।